দিন হ বনলৈ যা ডালৰ বান্দৰ হ যদি গছৰ ডালে ডালে যদি খালৰ ভেকুলী হ তেনেহ'লে খাললৈ যা দুৰ্জনে দলন ভকত ৰঞ্জন জলধৰ সুন্দৰ নীল কলেবৰ কৌশী সুদক্কৰ বদন মনোহৰ শ্ৰীকৃষ্ণ দূতা যাদৱ বয়ং শুনা যিজনে দৈত্যবোৰ নাশ কৰি দেৱতাসকলক ৰক্ষা কৰি আছে যিজনে ভকতৰ হৃদয়ত সদায় প্ৰকাশ কৰি আছে যাৰ শৰীৰৰ বৰ্ণে শ্যামবৰণ আৰু যাৰ মুখ পংকজত কৌটি চন্দ্ৰৰ শোভা প্ৰকাশ হৈ আছে সেই শ্ৰীকৃষ্ণৰ নিচুত লম্পট নিৰ্লজ্জ জাতি কুলহীন সেই লম্পট চূড়ামণি নীলাজ নিৰ্দয় জাতি কুল বিচাৰ কানুন লগৰীয়া যাদৱ হতাইছ আমি নাযাওঁ সেৱক পালক দুষ্ট বিনাশক তচ্চ সনাতন ভৱ ভয় ভঞ্জন কেশী বিদাৰণ সকল চৰাচৰ ভূত দয়া কৰ যমুনা তীৰ বিহাৰণ শ্ৰীকৃষ্ণস্য গৃহপতি আগমনং ভক্তটো ভগৱত্য নানাবিধ মংগল কৌতুকেন সদৰং হৃত্য ভক্তৰ প্ৰৱেশ হয়তো যিজনে ভক্ত সাধকসকলক পালন কৰি দুষ্টবিলাকক নাশ কৰি ভক্তসকলৰ ভৱ সংসাৰ ভয় দূৰ কৰে এই দয়াত সেই সংসাৰৰ জীৱসকলে ৰক্ষা কৰি আছে যিবিলাক লীলা কৰি যমুনা তীৰত বিহাৰ কৰোঁতে কেশী চোম আদি দৈত্যবোৰ বধ আমি ঘৰলৈ আহিছে সেয়েহে লক্ষ্মীয়ে আমাক আদৰ সন্মান কৰি আনন্দৰে ঘৰলৈ নিব লাগে কি গুণত কথাময় জুহিহীন লজ্জা নতবৰ চূড়ামণি পৰৰমণি বিহাৰী জানতি অস্মিন ভগৱত্যা দেব্যা আদিৰো নাস্তিতি অত অস্মাৎ স্থানত অন্য নিৰ্বত এই যে বৰ্বৰহত শ্ৰীকৃষ্ণৰ গুণ বখানিব আহিছো তো সেই নীলাজ কালুৰ কি আছে বিৰাট ডাঙৰ ডাঙৰ ভটভটি আছে আমাৰ ৰূপে বনাই আছো আমাৰ লক্ষ্মীয়াই অলপ আদৰ নাই ভগৱান মন নাজানন্তি মদমত্তা জুলিং নিন্দা কুৰুথ এই পাখণ্ডতে আমাৰ প্ৰভুৰ গুণ মহিমা একো নাজানে অহংকাৰত মতলীয়া হৈ আমাৰ প্ৰভু শ্ৰীকৃষ্ণক কিয় নিন্দা কৰিছে মায়ামদ কম্পত ধাৰিণু অস্মৎ আগতুষি ধাৰি কপত কানু এই মন্দিৰলৈ কিয় আহিছ ভালে ভালে আঁতৰি যা অহো লক্ষ্মী দেব্যা প্ৰসন্নজ্ঞা অতুনীৰ দুৰ্বলীকৃতমিতি ঐ লক্ষ্মী দূতক প্ৰভুৰ আগত অতি সামান্য বস্তু দুৰ্বল হৈ এনে ঘীন কিয় কৰ যাদৱসকল আমি আৰু কথা শুনাৰ আৱশ্যক নাই আমি